সকলোৱে নিজৰ নাম ৰাশি বা নিজৰ জন্ম ৰাশি এইবিলাক ৰাশিৰ বিষয়ে সকলো মানুহে জানে। নমস্কাৰ দৰ্শক, অষ্টলক্ষ্মী এষ্ট্ৰলজিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই কংকনা শইকীয়া। আমি আকৌ যাবলৈ ওলাইছোঁ জ্যোতিষ শাস্ত্ৰৰ জগতলৈ। গতিকে মই এতিয়া আপোনালোকক কি ক'বলৈ লৈছোঁ অলপ চাগে ইংগিত পাইছেই। আমাৰ সৰ্বসাধাৰণতে মানুহবিলাকে সমাজত দুটা ৰাশিৰ বিষয়ে বেছি গুৰুত্ব দিয়ে আৰু দুটা ৰাশিৰ বিষয়ে বেছিকৈ জানে, আৰু সেই দুটা হৈছে নাম ৰাশি বা আপোনাৰ জন্ম ৰাশি। এই দুটা ৰাশিৰ কথা সকলো মানুহে প্ৰায় 90% মানুহে এইখিনি ৰাশিৰ বিষয়ে জানে। কিন্তু আপোনালোকে আৰু কেইটামান ৰাশিৰ বিষয়ে জানেনে, যিকেইটা আমাৰ জীৱনত অত্যন্ত দৰকাৰী আৰু যিকেইটা ৰাশি আমাৰ জীৱনটোত আমি যেতিয়া আগবাঢ়ি যাওঁ, যেতিয়া আমি জীৱনত অগ্ৰসৰ কৰি যাওঁ, তেতিয়া সেই ৰাশিকেইটা আমাৰ কাৰণে বা আমাৰ জীৱনৰ দৈনন্দিন জীৱনত বা আমি আগবাঢ়ি যোৱাত সেই ৰাশিকেইটা অত্যন্ত সহায়ক হ'ব পাৰে। সেই ৰাশিকেইটা হৈছে আমাৰ জ্ঞান ৰাশি, আমাৰ ভাগ্য ৰাশি আৰু আমাৰ লাভ ৰাশি। মই ক্ৰম অনুসাৰে গৈছোঁ। জ্ঞান ৰাশিটো মই প্ৰথমতে কৈছোঁ, কাৰণ জ্ঞানৰ দ্বাৰাহে আমি আগবাঢ়োঁ। প্ৰথমতে আমি জ্ঞান লাভ কৰোঁ বা যিকোনো আনুষ্ঠানিক আমি শিক্ষা লাভ কৰোঁ। জ্ঞানৰ পিছত আমি নিজৰ ভাগ্যক দায়ী বুলি ভাবোঁ বা আমি নিজৰ ভাগ্যৰ কথা তেতিয়া ভাবিবলৈ আমি বাধ্য হওঁ যে আমি পঢ়িলোঁ শুনিলোঁ বা কিবা এটা কৰিলোঁ, এতিয়া আমাৰ ভাগ্যই বা আমাক কোনফাললৈ লৈ যায়। আমি তেনেকুৱা সাধাৰণতে ধাৰণা মনলৈ লৈ আনোঁ। তাৰপিছত যেতিয়া আমি নিজৰ ভাগ্যৰ কথা ভাবোঁ বা আমি যেতিয়া কিবা এটা কামত লিপ্ত হওঁ, চাকৰি হওক ব্যৱসায় হওক, তেতিয়া আমি সেইটো যেতিয়া কৰিবলৈ যাওঁ তাৰপিছত আমি লাভৰ বিষয়ে ভাবোঁ। ব্যৱসায় কৰিলে অত্যন্ত বেছিকৈ দিনে ৰাতিয়ে সেইটো বিষয়ে ভাবি থকা হয় যে লাভ কেনেকৈ হয় আৰু লাভ কেতিয়া হয়। চাকৰিৰ ক্ষেত্ৰতো লাভৰ কথাই ভবা হয়। লাভৰ কাৰণে বা আৰ্ণ কৰাৰ কাৰণে বা উপাৰ্জন কৰাৰ কাৰণে মানুহে চাকৰি কৰে, মানসিক ছেটিছফেকশ্যনৰ কাৰণে মানুহে চাকৰি কৰে বা যিকোনো কাম বা ব্যৱসায় কৰে বা নিজৰ সমাজত এটা চিনাকিৰ বাবে বা নিজকে জীৱনটোত আগবঢ়াই নিবলৈ বা নিজকে বিজি ৰাখি পেলাই জীৱনটো পাৰ কৰাবলৈ মানুহে বিভিন্ন ধৰণৰ কাম কৰা দেখা যায়। গতিকে এতিয়া আমি জন্ম ৰাশি আৰু নাম ৰাশিৰ লগতে লাগি নাথাকি কিছুমান এনেকুৱা ৰাশি আছে, প্ৰত্যেকটো ৰাশিৰ ব্যক্তিৰ কাৰণে সেইকেইটা ৰাশি থাকে। সেইকেইটা আপোনালোকৰ জন্মকুণ্ডলী থাকক বা নাথাকক, সেইটো মেইন কথা নহয়। কথা হৈছে কি, আপোনাৰ যিকোনো এটা ৰাশি জ্ঞান ৰাশি হয়, যিকোনো এটা ৰাশি আপোনাৰ ভাগ্য ৰাশি হয়, যিকোনো এটা ৰাশি আপোনাৰ লাভ ৰাশি হয়। গতিকে এই ক্ষেত্ৰত কিন্তু কি হয়, জন্ম ৰাশিটো জানিলে বেছি ভাল হয়। এতিয়া সকলোৱে নাজানে, সেইখিনিতে অলপ দুখৰ কথা আহি পৰে যে সকলোৱে জন্ম ৰাশিৰ কথা নাজানে। কিন্তু যদি জন্ম ৰাশিটো যদি আপোনালোকে নিজৰ জন্ম ৰাশিটো যদি পাৰফেক্টকৈ জানে, তেতিয়াহ'লে এইটো বস্তু আপোনালোকৰ চাবলৈ আৰু এইটো বস্তু জীৱনত ঘটাবলৈ আৰু জীৱনত ইয়াৰ লাভ ল'বলৈ আপোনালোকৰ অত্যন্ত বেছি সহজ হয়। আৰু কোনোবাই যদি নিজৰ জন্ম ৰাশি নেজানে, আজিলৈকে দেখুওৱা নাই, ডিটেইলছবিলাক আছে কিন্তু আজিলৈকে চোৱা নাই, কোনোবাই কৈ দিছে পুষ্টিখনত লিখা আছে অমুক ৰাশি বুলি মানি চলিছে, আজিৰ পৰা 25 বছৰ 28 বছৰ 30 বছৰ বা 40 বছৰ বা 50 বছৰ আগতে আপোনালোকক মেনুৱেলি যিটো আপোনালোকৰ ৰাশিৰ বিষয়ে কোৱা হৈছে, হয়তো বহুত সংখ্যক সম্ভৱ, মই প্ৰত্যেকৰে ক্ষেত্ৰতে হ'ব বুলি মই কোৱা নাই, কিন্তু বহুত সংখ্যক সম্ভৱ আমি এনেকুৱা নিজৰ প্ৰেক্টিছত বহুত পাইছোঁ 90% কুণ্ডলীয়ে ভুল থাকে, 90% ৰাশিয়ে আপোনালোকৰ ভুল থকা আমি দেখা পাওঁ। যিবিলাক পুৰণি দিনৰ কুণ্ডলী, যিবিলাক পুৰণি দিনৰ আখৰা বা যিখন জন্মৰ পাছত যে এখন কাগজ ওলাই দিয়ে যে সোঁৱৰণি বুলি, এনেকৈ সেইখন এপতীয়া যিখন কাগজ হয়, সেইখনত বেছিভাগৰ কুণ্ডলী বনোৱা নাথাকিলে অন্ততঃ সেইখন থৈ দিয়ে, কিন্তু তাত বেছিভাগেই ভুলে দেখা যায়। গতিকে আপোনালোকে নিজৰ যদি এই ক্ষেত্ৰত যদি আপোনালোকে এই বস্তুটো যদি এপ্লাই কৰিবলৈ বিচাৰে, মই যিটো এতিয়া ক'ম, সেইটোৰ কাৰণে আপোনালোকৰ পাৰফেক্ট জন্ম ৰাশিটো জানিব লাগিব। কোনোবাই আজিৰ পৰা 40 বছৰ আগত আপোনাক কৈ থৈছিল 30 বছৰ আগত, সেইটো শুদ্ধ হৈছে নে ভুল হৈছে আপুনি নাজানে। কাৰণ মই বহুত এনেকুৱা কুণ্ডলী চাইছোঁ আপুনি অসম্ভৱ তাত যিটো সম্ভৱেই নহয় ইমান ভুল হোৱা, তেনেকুৱাও ভুল কৰি থোৱা মই নিজৰ প্ৰেক্টিছত পাইছোঁ। কাৰণ এজন মানুহৰ যিজন 61 চনত জন্ম, 1961 চনত জন্ম, মোৰ চিনাকি মানুহ হয়, মই তেখেতৰ উদাহৰণকে দিওঁ, বহুত উদাহৰণ আছে, মই আপোনালোকক এটা দিছোঁ। তেখেতৰ আপোনাৰ জন্ম কুণ্ডলীখন ইমানেই ভুলকৈ বনোৱা হৈছে, ক'ত কেতিয়া কেনেকৈ চোৱাইছে মই নাজানো, এনেকুৱাকৈ বনোৱা হৈছে যে তেখেতৰ মোক যেতিয়া দেখুৱালে মই গম পালোঁ যে তেখেতৰ মিথুন ৰাশি।
কিন্তু তাত তেখেতৰ কুম্ভ ৰাশি বুলি গোটেই জীৱনটোৱে শেষ হ'ল মানুহজনৰ 60 বছৰ বৰ্তমান পাৰ হৈ গ'ল কুম্ভ ৰাশি বুলিয়ে তেখেতে জানে গতিকে এনেকুৱা ক্ষেত্ৰত গোটেই জীৱনটোৱে কুম্ভ ৰাশি বুলি পাৰ কৰালে কিবা যদি ৰিমেডিও কৰিছিলে ৰাশিৰ ফালৰ পৰা কুম্ভ ৰাশিৰ ফালৰ পৰা কৰিলে আৰু তেনেকুৱা বহুত কিছুমানৰ বহুত প্ৰব্লেম হৈ যাব পাৰে গতিকে আপোনালোকে নিজৰ যেটো আপোনালোকৰ উপযুক্ত ৰাশিটো শুদ্ধ ৰাশিটো আপোনালোকে জনাটো আপোনালোকৰ বহুত এটো সমস্যাৰ পৰা সমাধান পোৱাৰ উপায় বুলি মই ক'ব পাৰো গতিকে কৰবাত কুম্ভ দিয়া থাকে কৰবাত মকৰ ওলাই কৰবাত বৃশ্চিক দিয়া থাকে কৰবাত তুলা বা ধনু ওলাই এনেকুৱা কেছ আমাৰ দিনটোত আহিয়ে থাকে গতিকে আপোনালোকে ৰাশিটো কাৰেক্ট কৰক আগত ৰাশিটো কি হেতু আপোনালোকে কনফাৰ্ম কৰক তাৰ পিছত মই যেটো সূত্ৰ আপোনালোকক এতিয়া দিম হেতু নিজৰ জীৱনত ঘটাই চাব মেঘ ৰাশিৰ যদি কোনোবা জন্ম ৰাশি হয় মেঘ ৰাশিৰ যদি ব্যক্তি মানে জন্ম ৰাশিৰ কথা কৈছো আৰু বাইচান্স যদি আপোনালোকে জন্ম ৰাশি নেজানে কোনো ডিটেইলছ নাই আৰু কোনো আপোনালোকৰ উপায় নাই জন্ম ৰাশি জনা তেতিয়াহলে আপোনালোকে যেটো প্ৰচলিত নাম ৰাশি বৰ্তমান যেটো নামেৰে আপোনাৰ জনাজাত হৈ গল হেতু নামেৰে ধৰক স্কুলৰ যেটো নাম বা কলেজৰ যেটো নাম হেতু নামেৰে আপোনালোকে এই বস্তুটো এপ্লাই কৰিব আৰু তাতকে আৰু উপায় নাই মানে যদি জন্ম ৰাশি জানে কিন্তু সদায় জন্ম ৰাশিৰ ফালৰ পৰা এটো এপ্লাই কৰিব আৰু জন্ম ৰাশি যদি উলিয়াব পৰা আপোনালোকৰ যদি ডিটেইলছ আছে যদি সামৰ্থ্য আছে যদি সমল আছে আপোনালোকে উলিয়াই লওক যদি অলপ কিবা মনত আছে জন্মৰ সন তাৰিখ এবিলাক মনত আছে যদি আপোনালোকে উলিয়াই লওক জন্ম ৰাশিটো আৰু যদি একোৱে মনত নাই কোনো উপায় নাই উলিওৱা তেতিয়া হলে আপোনালোকে নাম ৰাশিৰ ফালৰ পৰা এটো আপোনালোকে ঘটাই চাব জীৱনত মেঘ ৰাশিৰ যদি কোনবা এজন ব্যক্তি হয় মেঘ ৰাশিৰ ব্যক্তিজনৰ উপযুক্ত যেটো জ্ঞান আহৰণ কৰা যদি আমি কিবা ঠাই যদি সিলেক্ট কৰিবলৈ দিয়া হয় তেখেতে তেতিয়া যদি সিংহ ৰাশিৰ নাম মানে সিংহ ৰাশিৰ নামৰ যদি ঠাইত তেওঁ জ্ঞান লাভ কৰে তেতিয়া হলে তেওঁৰ কাৰণে বহুত বেছি হেতু ভাগ্যৱান বহুত বেছি উপযোগী বুলি ক'ব পাৰি মানে মেঘ ৰাশিৰ জ্ঞান ৰাশি হৈছে সিংহ ৰাশি তেনেকৈ মেঘ ৰাশিৰ ভাগ্য ৰাশি হৈছে ভাগ্য ৰাশি বুলি এতে কৈ দিয়া লগে লগে যি কোনো ভাগ্যদায়ক আপোনালোকৰ কাম যেটো আপুনি ভাবে যে নিজৰ কাৰণে এটো মোৰ ভাগ্যৰ কাৰক হ'ব পাৰে হেতু আপোনাৰ লাইফ পাৰ্টনাৰো হ'ব পাৰে হেতু আপোনাৰ বিজনেস পাৰ্টনাৰো হ'ব পাৰে হেতু আপুনি কাম কৰা ঠাইখনো হ'ব পাৰে বা যি কোনো আপোনাৰ গাড়ী ধৰক ব্ৰ্যান্ডৰ নামও হ'ব পাৰে আপুনি কোনোবা কোম্পানীৰ লগত কিবা ডিল কৰিছে হে কোম্পানীটোৰ নামও হ'ব পাৰে এতিয়া ভাগ্য বুলি কোৱা লগে লগে আপোনাৰ ভাগ্য ৰাশিটো হৈছে ধনু ৰাশি মেঘ ৰাশিৰ ব্যক্তিৰ ভাগ্য ৰাশিটো হৈছে ধনু ৰাশি গতিকে ভাগ্যৰ লগত ৰিলেটেড মাটি বাৰী এবিলাক কিনুতে তেনেকুৱা টাইপৰ যেতিয়া আপোনালোকে পাৰ্মানেন্টলি এঠাইত মাটি কিনিব বা আপোনালোকে যদি ঘৰত নামকৰণ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে মেঘ ৰাশিৰ জাতকসকলে ধনু ৰাশিৰ নামটো আপোনালোকে ইউজ কৰিব পাৰে বিবাহৰ ক্ষেত্ৰতো আপোনালোকে ইউজ কৰিব পাৰে মেঘ ৰাশিৰ ব্যক্তি এজনৰ কাৰণে লাভ ৰাশি আকৌ কুম্ভ ৰাশি এটো বিবাহৰ ক্ষেত্ৰত কিন্তু শত্ৰু ৰাশি হৈ যায় মহাভাৰত হৈ যায় কিন্তু এটো ব্যৱসায়ৰ ক্ষেত্ৰত এটো লাভদায়ক হয় কোনবাই দোকান খুলিছে কিবা কৰিছে কিবা কোম্পানী এটা ষ্টাৰ্ট কৰিব কিবা বস্তু এটা ক্ৰিয়েট কৰিছে নতুনকৈ নাম দিব তাত মেঘ ৰাশিৰ ব্যক্তি এজনৰ কাৰণে যেটো লাভ ৰাশি হৈছে হেতু হৈছে কুম্ভ ৰাশি বৃষ ৰাশিৰ জাতক এজনৰ কাৰণে তাৰ যেটো জ্ঞান ৰাশি হয় জ্ঞান ৰাশিটো কন্যা ৰাশি হয় যদি আপোনাৰ হাতত থাকে বলে মই সিলেক্ট কৰি মই পঢ়িব লাগে অমুকটো জেগাত সিলেক্ট কৰিব মোৰ হাতত আছে তেতিয়াহলে আপুনি কন্যা ৰাশিৰ নামৰ আপুনি ঠাইত জ্ঞান লাভ কৰিবলৈ যাওক আপুনি অত্যন্ত লাভৱান হ'ব পাৰিব আৰু আপোনাৰ ভাগ্য ৰাশি হৈছে বৃষ ৰাশিৰ জাতকসকলৰ কাৰণে ভাগ্য ৰাশি হৈছে মকৰ ৰাশি গতিকে মকৰ ৰাশিৰ মাটি বাৰী কিনা মই কলোৱে ভাগ্যদায়ক যিকোনো কামৰ বাবে আপোনাৰ বাবে মকৰ ৰাশিটো উপযোগী হ'ব বৃষ ৰাশিৰ জাতকৰ বাবে আপোনাৰ লাভ ৰাশিটো হ'ব মীন ৰাশি লাভৰ কাৰণে যেতিয়া আপুনি প্ৰয়ত্নশীল হ'ব ব্যৱসায়ৰ কাৰণে ব্যৱসায় বাণিজ্য বা যিকোনো লাভৰ কাৰণে আপুনি যেতিয়া প্ৰয়ত্নশীল হ'ব আপুনি তেতিয়া মীন ৰাশিৰ আপোনাৰ মীন ৰাশিৰ লগত মানে যিকিটা সম্পৰ্কিত আপোনাৰ আখৰ সেইকিটা আখৰেদি আপুনি নাম চাম দিলে দোকানৰ নাম চাম দিলে আপুনি কোনো গুণাগণিত ইয়াত নকৰিব একদম 100% এটো সিওৰ এটো এপ্লাই কৰি সোৱা ফৰ্মুলা বহুত দিনৰ পৰা এপ্লাই কৰি সোৱা ফৰ্মুলা এটো আপোনালোকৰ লাভৱান হ'বই যিমান ব্যাকওয়াৰ্ড ক্লাস ঠাইত হলো ব্যাকওয়াৰ্ড ঠাইত হলো আপোনালোকৰ যথা সম্ভৱ হে ঠাইখনৰ হিসাবত লাভটো আপোনালোকে পাবই যদি বৃষ ৰাশিৰ মানুহজনে বা বৃষ ৰাশিৰ জাতকজনে যদি মীন ৰাশিত যদি নিজৰ ব্যৱসায়ৰ নাম বা দোকান সুকানৰ নাম ৰাখে মিথুন ৰাশিৰ জাতকৰ কাৰণে জ্ঞান ৰাশি হৈছে তুলা ৰাশি ভাগ্য ৰাশি হৈছে কুম্ভ ৰাশি আৰু লাভ ৰাশি হৈছে মেঘ ৰাশি এটো মই এতিয়া স্পিডত মই কৈ যাম প্ৰথমতে আপোনালোকক মই বুজাই দিলোৱে মিথুন ৰাশিৰ কাৰণে মই আকৌ এবাৰ কৈ দিও তুলা ৰাশিটো জ্ঞান ৰাশি ভাগ্য ৰাশিটো হৈছে কুম্ভ ৰাশি মেঘ ৰাশিটো হৈছে লাভ ৰাশি কৰ্কট ৰাশিৰ জাতকৰ কাৰণে বৃশ্চিক ৰাশিটো জ্ঞান ৰাশি
মীন ৰাশিটো আপোনাৰ ভাগ্য ৰাশি হয় আৰু আপোনাৰ যিটো লাভ ৰাশি সেইটো বৃষ ৰাশি হয় সিংহ ৰাশিৰ জাতকৰ কাৰণে ধনু ৰাশিটো আপোনাৰ জ্ঞান ৰাশি হয় মেঘ ৰাশিটো আপোনাৰ ভাগ্য ৰাশি হয় আৰু মিথুন ৰাশিটো আপোনাৰ লাভ ৰাশি হয় কন্যা ৰাশিৰ জাতকসকলৰ কাৰণে মকৰ ৰাশিটো জ্ঞান ৰাশি হয় বৃষ ৰাশিটো ভাগ্য ৰাশি হয় আৰু লাভ ৰাশিটো কৰ্কট ৰাশি হয় কন্যা ৰাশিৰ জাতকসকলৰ কাৰণে তুলা ৰাশিৰ জাতকসকলৰ কাৰণে কুম্ভ ৰাশিটো জ্ঞান ৰাশি হয় মিথুন ৰাশিটো ভাগ্য ৰাশি হয় আৰু লাভ ৰাশিটো সিংহ ৰাশি হয় বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে মীন ৰাশিটো জ্ঞান ৰাশি হয় কৰ্কট ৰাশিটো ভাগ্য ৰাশি হয় আৰু কন্যা ৰাশিটো আপোনালোকৰ বাবে লাভ ৰাশি হয় ধনু ৰাশিৰ জাতকসকলৰ বাবে মেঘ ৰাশিটো জ্ঞান ৰাশি হয় সিংহ ৰাশিটো ভাগ্য ৰাশি হয় আৰু আপোনালোকৰ লাভ ৰাশিটো তুলা ৰাশি হয় মকৰ ৰাশিৰ জাতকসকলৰ বাবে বৃষ ৰাশিটো জ্ঞান ৰাশি হয় ভাগ্য ৰাশিটো কন্যা ৰাশি হয় আৰু লাভ ৰাশিটো আপোনালোকৰ বাবে বৃশ্চিক ৰাশি হয় কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে মিথুন ৰাশিটো জ্ঞান ৰাশি হয় তুলা ৰাশিটো আপোনালোকৰ বাবে ভাগ্য ৰাশি হয় আৰু আপোনালোকৰ বাবে লাভ ৰাশিটো ধনু ৰাশি হয় মীন ৰাশিৰ জাতকসকলৰ বাবে কৰ্কট ৰাশিটো জ্ঞান ৰাশি হয় বৃশ্চিক ৰাশিটো ভাগ্য ৰাশি হয় আৰু আপোনালোকৰ লাভ ৰাশিটো যেটো ব্যৱসায়িক বা যিকোনো ক্ষেত্ৰত লাভ ৰাশিটো আপোনালোকৰ মকৰ ৰাশি হয় গতিকে আপোনালোকে আজি জানিলে যে 12টা ৰাশিৰ নিজৰ নাম ৰাশি আৰু জন্ম ৰাশিৰ উপৰিও আমাৰ তিনিটা বহুত মহত্বপূৰ্ণ ৰাশি থাকে আমাৰ জীৱনত এপ্লাই কৰিব পাৰো জ্ঞানৰ ক্ষেত্ৰত আমি জ্ঞান ৰাশি এপ্লাই কৰিব পাৰো যিকোনো ভাগ্যদায়ক কামৰ ক্ষেত্ৰত আমি ভাগ্য ৰাশিটো এপ্লাই কৰিব পাৰো আৰু যিকোনো লাভ যিটোৰ পৰা আমি ইনকাম কৰিবলৈ বা আয় কৰিব বিচাৰো বা লাভ কৰিবলৈ বিচাৰো তেনেকুৱা ক্ষেত্ৰত আমি নিজৰ লাভ ৰাশিটো ইউজ কৰি অত্যন্ত লাভৱান হ'ব পাৰো একদম প্ৰয়োগ কৰা বস্তু এটো অতীজৰে পৰা চলি অহা বস্তু বহুত মানুহে এটো নেজানে বা খুলি নকয় সেই কাৰণে আপোনালোকে হয়তো গম নাপায় আপোনালোকে এপ্লাই কৰি চাব তাৰ পিছত যদি আপোনালোকে লাভ নাপায় কব আৰু মই ইয়াত এটা কথা আপোনালোকক কৈ দিছো যে লাভ আপোনালোকৰ হবলগীয়া যদি মানে এটো মই কৈ দিয়াটো উচিত বুলি ভাবিছো কাৰোবাৰতে ব্যৱসায়ৰ যোগে নাথাকে হেজন মানুহে যদি আকৌ ব্যৱসায়ত এটো নাম লগায় তথাপিতো তেখেতৰ বহুত লাভ নহব পাৰে হেতু আমি কৈ দিও গতিকে আপোনালোকৰ কুণ্ডলীখন ব্যৱসায়ৰ কাৰণে উপযোগী নে চাকৰিৰ কাৰণে উপযোগী নে আগতে আপুনি হেতু বিশ্লেষণ কৰাই লব তাৰ পিছত আপুনি ব্যৱসায় এটাত পইচা লগোৱাটো 10-20 হাজাৰ টকা যদি লগাইছে কোনো ডাঙৰ কথা নহয় কিন্তু লাখ টকা লগাই আপুনি ঘপককে ব্যৱসায় এটা কৰি নিদিব আগত আপুনি কুণ্ডলীখন বিশ্লেষণ কৰাই লব কাৰণ কুণ্ডলীখন বিশ্লেষণ কৰোতে উলাই পৰে যে আপোনাৰ কুণ্ডলীখন ব্যৱসায়ৰ কুণ্ডলী নে আপোনাৰ কুণ্ডলীখন চাকৰিৰ কুণ্ডলী বা ব্যৱসায়ত আপোনাৰ লাভ হোৱাৰ যোগ আছে না নাই কুণ্ডলীয়েহে ক'ব পাৰে গতিকে যিমান বেকৱাৰ্ড ঠাইত হলো আপোনাৰ যদি লাভৰ যোগ আছে আপোনাৰ যদি ব্যৱসায়ৰ যদি অলপ হলো যোগ আছে তেতিয়া হলে বহুত বেকৱাৰ্ড ঠাইটো আপুনি নিজৰ লাভ ৰাখিটো ইউজ কৰি পেলাই আপুনি ইনকাম ভালেখিনি কৰিব পাৰে গতিকে ভিডিওটো যদি লাইক কৰিছে এটা শেয়াৰ কৰি দিব আৰু আপোনালোকে এটোত লাইক কৰি দিব ভিডিওটো আৰু সাবস্ক্ৰাইব আপোনালোকে জৰুৰ কৰিব আৰু আপোনালোকে যাৰ কাৰণে দৰকাৰী বুলি ভাবিছে তেওঁলোকক খুব শেয়াৰ কৰক আপোনালোকে তেওঁলোককো আকৌ বেলেগক শেয়াৰ কৰিবলৈ কওক ধন্যবাদ